फातिमाबाद साहा बागान गेलेग्रा फोथाराव मिरु गेवलां बैसागु फोरबो खुंदों। बाक्सा जिल्लानि सालबारियाव मानास दखरा फरायसा आफाद आरो बासबारि ओनसोलनि रायजोनि हेफाजाबजों फातिमाबाद साहा बागान गेलेग्रा फोथाराव मिरु गेवलां बैसागु फोरबो 2024 आसामखौ बिथा खालामनानै गेवलां बैसागु फोरबो खुंफुंनाय जायो। बे गेवलां बैसागु फोरबोआव गाहाय आलासि महरै बाहागो लानानै गेवलां बैसागु फोरबोखौ बेखेवनानै होयो हायुङारि मानास हाग्रामानि रेन्जार बारेक बर'आ। बेनि उनाव गासै हारि माहारिनि हारिमु बादायलायनाय जायो। बे बादायलायनायाव बिहु, बागुरुम्बा, झुमुर बायदि गुबुन गुबुन हारि माहारिनि मोसाखावरिफोरा बाहागो लादोंमोन। नमस्कार, আমি মানাস আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ বাবাৰী-বাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই মুকলি বিহু প্ৰতিযোগিতা আমাৰ 4 বহাগ আৰু 5 বহাগ 2 দিনীয়া কাৰ্যসূচী আছিল। প্ৰথম দিনৰ কাৰ্যসূচীত আছিল আমাৰ পোনপ্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, তাৰ পিছতে আছিল আমাৰ বিহুৰ পতাকা উত্তোলন, আৰু তাৰ পিছত আছিল আমাৰ শ্বহীদ তৰ্পণ, আৰু সন্ধিয়াৰ সময়ত আছিল আমাৰ স্কুলীয়া ল'ৰা ছোৱালীসকলৰ বাবে কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা। এনেদৰে আমি 4 বহাগ তাৰিখৰ শেষৰটো কাৰ্যসূচী আছিল আমাৰ যোগাসন, আৰু তাৰ পিছতে 4 বহাগৰ কাৰ্যসূচী আমাৰ সমাপ্ত পৰে। আৰু তাৰ দ্বিতীয় দিনা অৰ্থাৎ 5 বহাগ তাৰিখে আমাৰ পোনপ্ৰথমে শোভাযাত্ৰা সাংস্কৃতিক আজি অৰ্থাৎ 5 বহাগ তাৰিখে ৰাতিপুৱা 8 বজাত পোনপ্ৰথমে আমাৰ আৰম্ভ হৈছিল বৃক্ষৰোপণ কাৰ্যসূচীৰ সৈতে, আৰু তাৰ পিছতে আছিল আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত বিয়লি 4 বজাত আমাৰ মুকলি বিহুৰ দ্বাৰ উন্মোচন হৈছিল। আৰু তাৰ পিছৰ পৰাই যি মুকলি বিহুৰ প্ৰতিযোগিতা এতিয়ালৈকে চলি আছে। ইতিমধ্যে আমাৰ এই প্ৰতিযোগিতাত 10টা বিহু দল প্ৰতিযোগী হিচাপে আহিছে, তেওঁলোকে অংশগ্ৰহণ কৰিছে। দল ইয়াত আমাৰ বজালী বিহু দল আছে, বৰপেটাৰ পৰা আছে, মঘাই বিহু দল আছে, নলবাৰীৰ পৰা আছে। এনেদৰে প্ৰায় 10টা বিহু দল অংশগ্ৰহণ কৰিছে। আৰু এই মুকলি বিহু প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আমাৰ যি এই বৃহত্তৰ বাবাৰী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি জনগোষ্ঠীয় নৃত্য আছিল, সেই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ হিচাপে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ দলসকলক মাতি আনিছিলোঁ। আমাৰ যেনেকুৱা ঝুমুৰ, বাগৰুম্বা, কোচ ৰাজবংশী, তেওঁলোককে আদি কৰি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ দলসমূহ আহিছে আৰু ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু আজিৰ দিনৰ কাৰ্যসূচী পুৰস্কাৰ আমাৰ মুকলি বিহুৰ যিটো পুৰস্কাৰ, প্ৰথম পুৰস্কাৰ আছিলে 20,000 নগদ ধন টকা, আৰু দ্বিতীয় পুৰস্কাৰ আছিলে 15,000 টকা। তাৰ লগতে আছিল আমাৰ শ্ৰেষ্ঠ বিহুৱতী, শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেপুৱা।